বিলাহী আৰু কণী চাটনি। তো এয়া মই বিলাহী কুটি থৈছোঁ সৰুকৈ, কণী দুটা, সেই কেৰাহীত তেল দিছোঁ, কেঁচা পিঁয়াজ আৰু কেইটামান ফলা জলকীয়া। তো তেলখিনি গৰম হ'ল, ইয়াত মই কেঁচা পিঁয়াজ আৰু কেঁচা জলকীয়াখিনি দি দিম। তো ইয়াত দিছোঁ অকণ হালধি, অকণমান জিৰা পাউডাৰ, অকণমান গৰম মছলা। তো পিঁয়াজত এনেকৈ দি মছলাখিনি অকণমান সময় ভাজিলোঁ। এতিয়া বিলাহীখিনি দি দিছোঁ। অকণমান নিমখ। বিলাহীখিনি সম্পূৰ্ণ সিজি যোৱালৈকে এইখিনি আমি ভাজি থাকিম। তো বিলাহীখিনি সম্পূৰ্ণকৈ সিজিলে, ধুনীয়াকৈ গলি গৈছে। এতিয়া ইয়াত কণীখিনি ভাঙি দিম। তো এয়া দেখিছে মই কণীখিনি ভাঙি দিছোঁ। এতিয়া ইয়াক 1 মিনিট লৰাই লৈ পেলাই এতিয়া উঠাই দিম। তো এয়া মোৰ চাটনি ৰেডি। তো এতিয়া ইয়াক উঠাই দিম। তো এয়া কণী আৰু বিলাহী চাটনি, ফ্ৰাই চাটনি বনালোঁ। তো আজি এইটো ৰেচিপি কেনেকুৱা লাগিল আপোনালোকে জনাব। আৰু এই চাটনিটো আপোনালোকে ভাতৰ লগত, ৰুটিৰ লগতো গ্ৰহণ কৰিব পাৰিব বা পুৰিৰ লগতো খাব পাৰি। তো এয়া আপোনালোকে দেখিলে কণী বিলাহী ফ্ৰাই চাটনি। আৰু চাটনিটো বহুত টেষ্টি হৈছে দেই। মই কিন্তু অকণমান টেষ্ট কৰিলোঁ। তো আপোনালোকেও নিশ্চয় এইটো টেষ্ট কৰি চাব। গোন্ধও বহুত ধুনীয়া আহিছে। তো আজি মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক ধন্যবাদ। তো আজি ইমানতে শেষ কৰিলোঁ। বাই বাই।